নমস্কাৰ। আজিৰ ভিডিঅ'টো হৈছে এটা ট্ৰেভেলিং ব্লগ আৰু আমি আজি যাবলৈ ওলাইছোঁ গোৱালপাৰাৰ সূৰ্য পাহাৰলৈ। বহুত বেছি দূৰ নহয়, আমাৰ অসমৰে ঠাই, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি আছে। বহুতে হয়তো গৈছেও আৰু বহুতে যোৱাও নাই। আৰু আমি যাবলৈ ওলাইছোঁ, যাত্ৰা আৰম্ভ কৰিম আৰু প্ৰায় 2 ঘণ্টামানৰ ৰাস্তা। পৰা আমি মানিকপুৰ, তাৰপিছত পাতিলাদহা, তাৰপিছত আমি বিজনী এৰি আহিলোঁ। এতিয়া আমি অলপ পিছত আৰু দলংখন পাম, নৰনাৰায়ণ সেতু। আৰু এতিয়া চাওক, অলপ অলপ পাহাৰবিলাক আমি দেখিবলৈ লৈছোঁ। আমি এতিয়া আহিলোঁ টুক্ৰেশ্বৰী মন্দিৰলৈ। এতিয়া তাৰমানে সূৰ্য পাহাৰ যাম যিহেতু, ইয়াতে এটা বহুত ধুনীয়া মন্দিৰ আছে টুক্ৰেশ্বৰী, গতিকে আমি ইয়াতো সোমাই যাম বুলি ভাবিছোঁ। মূল মন্দিৰ, আৰু ইয়াতে বহুত বান্দৰ আছে। ভালকৈ দেখাব নোৱাৰিম চাগে, বান্দৰবিলাকে মোবাইল দেখিলে কাঢ়ি লৈ যায় কেতিয়াবা। এইটো হৈছে মূল সূৰ্য মন্দিৰ, আৰু ইয়াতে বহুতো এনেকুৱা শিৱলিংগ আছে। প্ৰায় মই পাহৰিলোঁ, আপোনালোকক পাছত ক'ম বাৰু। বহুতটা তাৰমানে শিৱলিংগ আছে ইয়াতে। আৰু এইটো হৈছে আমাৰ মূল মন্দিৰ। আগফালেও বাৰু দেখাই দিম, এইটো পিছফাল হয়। এয়া আপোনালোকে দেখিছে, এইটো হৈছে মূল সূৰ্য মন্দিৰ। ইয়াতে অলপ কাম চলি আছে, সেইকাৰণে পূজাৰী নাই চাগে। এয়া চাওক ভিউটো, কিমান ধুনীয়া ভিউ। গংগা এটা আছে, ভিতৰলৈ গ'লে আকাশী গংগা এটা দেখিবলৈ পোৱা যায়। আৰু বহুত শিৱলিংগ আছে তাৰমানে ইয়াতে। আৰু আৰু পাহাৰ, প্ৰাকৃতিক সৌন্দৰ্য সাংঘাতিক ধুনীয়া, আপোনালোকে আহিব পাৰে।
গ'লে এটা সুৰংগ আছে আৰু সেই সুৰংগটোত আকাশী গংগা আছে। আমি চাওঁ বাৰু, বহুত ডাঙৰ ডাঙৰ শিল আছে ইয়াতে। বহুত ডাঙৰ এৰিয়া এইটো। কিমান মান হ'ব মই নাজানো, কিন্তু এখন বহুত ডাঙৰ পাহাৰ আৰু ডাঙৰ ডাঙৰ শিলবোৰ ইয়াত আছে। এনেকৈ দৰ্শনাৰ্থীও আহিছে বহুত। আমি এই সুৰংগৰ ভিতৰলৈ গৈ আছোঁ। ইয়াতে আকাশী গংগা আছে। বলক আমি যাওঁ সুৰংগৰ মাজেৰে। আকাশী গংগা আছে ইয়াতে। শিলে শিলে শিৱলিংগবিলাক আছে, বহুতটা শিৱলিংগ আছে। আৰু মই পূজাৰীজনক সুধি গম পালোঁ ইয়াতে প্ৰায় 90,999টা, অৰ্থাৎ 1,00,000ৰ এটা কম এনেকুৱাকৈ শিৱলিংগবিলাক আছে। ইমান ডাঙৰ ডাঙৰ শিলবিলাকত কাটি কাটি তাৰমানে এনেকৈ শিৱলিংগবিলাক বনোৱা হৈছিল, বহুত আগৰে এইবিলাক। বৰ্তমান আমি পেডেলিং নাও চলাই আছোঁ। ভাইটি আহিছে আৰু দেউতা আহিছে। আজি আপোনালোকে যেটো ভিডিও দেখা পালে সেইটো আগৰে ভিডিও। ইউটিউবতে আমাৰ প্ৰথমটো ভিডিও 10 অক্টোবৰ 2020 চনত মই সূৰ্য পাহাৰলৈ গৈছিলোঁ আৰু তাৰে এটা ব্লগ মই বনাইছিলোঁ, আজি আপোনালোকলৈ আগবঢ়াইছোঁ। যদি আপোনালোকে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিওবিলাক যাতে আপোনালোকে পায় তাৰ বাবে টিলিঙাটো বজাই দিব। ধন্যবাদ।